বাছত আনকালে কেতিয়াও আহি পোৱা নাই যোৰহাটলৈ, আজি ফাৰ্ষ্ট টাইম আহিলোঁ। ভাল লাগিলে বাছত এনেকৈ আহি পেলাই মানে। আহিলোঁ কাৰ লগত জানেনে? ভণ্টি, মই আৰু আমাৰ এয়া পাৰ্টনাৰ। এনেকৈ ফুৰিবলৈ যাওঁ মানে ওচৰে পাঁজৰতো যোৱাটো হয়, খালি দূৰলৈ যোৱা হয়। প্ৰথমবাৰ গৈছিলোঁ হাফলঙলৈ গৈছিলোঁ, একদম পূৰা বইলদৰা বহুত দূৰ গৈছিলোঁ। নানীৰ লগত চফৰ কৰি মানে ফুৰিবলৈ গৈ মজা লাগে নানীৰ লগত। আৰু সেয়া এতিয়া যোৰহাট পালোহি। হাইলাকান্দিও গৈছিলোঁ মাহী ঘৰলৈ। তাৰপাছত এতিয়া যোৰহাটত আছোঁ এতিয়া বৰ্তমান। যোৰহাট মামাহঁতৰ ঘৰ হয়, মানে মামাৰ ৰুম হয়, সৰু মামা। তাৰ ঘুটুঙে অকল এনেকৈয়ে থাকে য'তেই হওক, একো যে এনেকৈ নাথাকোঁ। কি ঘুটুং আকৌ তই। আনকালে যোৰহাট সোনকালেই পাই যায়হি বোলে। আজি অকণমান দেৰি হ'ল, কাৰণ আজি সহযাত্ৰীসকল গৈছে সকলোবিলাক সজলৈ বুলি। আৰু বাটতে আমিও পাই গ'লোঁ, মানে য'ত বাছ ষ্টেণ্ড আছে সেই তাতে তেওঁলোক তাৰ পৰাই গৈছিলে মানে। আৰু আমিও চালোঁ, ভাল লাগিলে। তাৰে অকণমান দৃশ্য ৰাখি থৈছোঁ, আপোনালোকে চাই ল'ব মোৰ ভিডিঅ'টোত, মানে চাই লওক। এয়া ভিডিঅ'টো আচলতে সকলোবোৰ পাৰ হৈ গ'ল, তাৰ পাছতহে মই অকণমান ভিডিঅ' বোলো নাই কৰি থওঁ, মই ব্লগত এড কৰি দিব পাৰিম, সেই বুলিয়ে মই কৰি থ'লোঁ। পিছফালৰ পৰাহে অলপ কৰিব পাৰিলোঁ আৰু সেয়াই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ মই অলপ। ঠিকে দেখাইছোঁ আৰু চালে মই বৰ বিশেষকৈ কৰিব নোৱাৰিলোঁ, আচলতে চাই থাকোঁতেই গ'ল। পিছত মনত পৰিছে, সেইকাৰণে অকণমান দূৰৰ পৰাই কৰি ল'লোঁ। তাৰপাছত বাছত আহি থাকোঁতেও তেওঁলোকৰ যিহেতু নেকি বহুত গাড়ী গৈছে, সেইকাৰণে অকণমান ভিৰ হোৱাৰ কাৰণেই দেৰি হ'ল আচলতে আমাৰ যোৰহাট পাওঁতে আজি। সেইকাৰণে অকণমান মানে দেৰি হ'ল যোৰহাট পাওঁতে, সেইটো কথা। তাৰপৰা আমি ইয়াত নামি পেলাইও অকণমান ভিডিঅ' কৰিছিলোঁ, সেইকণো চাই লওক। প্ৰথমবাৰৰ কাৰণে এইদৰে অকলে নিজৰ ডিষ্ট্ৰিক্ট ক্ৰছ কৰি আহিছোঁ, সেইকাৰণে মামাহঁত ৰখি আছিলে। মেইন ৰাস্তাৰ পৰা অকণমান যাব লাগে, সেইকাৰণে বাইক আৰু স্কুটি আনিলে। এতিয়া যাওঁ আৰু মামাহঁতৰ ঘৰলৈকে। আমি 3জনী আছোঁহে, হৈ যাব এনেকৈয়ে উঠি ল'লোঁ, এতিয়া পাই যাম আৰু ঘৰ। আহি পালোহি। ইয়াৰ বেলকনিৰ পৰা কি ধুনীয়াকৈ দেখি থাকে ৰাস্তাটো, আহিয়ে মোৰ ভাগত চকুত পৰিছে এডোখৰ জেগা, এই বেলকনিডোখৰ। চাওক মোৰ বেকগ্ৰাউণ্ডটো কি ধুনীয়া, একদম প্ৰাকৃতিক, মানে গ্ৰীনি। মোৰ একদম প্ৰিয় জেগা। এতিয়া সোমাই গ্ৰীনিখিনি দেখিছোঁ, একদম দিল গাৰ্ডেন। মোক কিমান অদ্ভুত দেখাইছে কেমেৰাত, বেয়া দেখাইছে নি বাৰু মোক? অকণমান ফ্ৰেছ হয়, গা চা ধুই মেলি অকণমান ৰেষ্ট ল'লোঁ। তাৰপাছত বৰষুণো দিলে আৰু এতিয়া আমি খাবলৈ লৈছোঁ ভাত পানী খাই মেলি এতিয়া অকণমান আমি ওলাই যাম। এতিয়া আমি খাই আছোঁ। দাদা
এতিয়া খাই লওঁ, খাই লৈ পেলাই আৰু একেবাৰে লগ পাম, একদম যাওঁতে লগ পাম আৰু। আমি এতিয়া অলপ ওলাই যাম বাহিৰলৈ, অকণমান ফুৰি চাকি আহোঁগৈ আৰু চাই আহোঁগৈ এৰিয়াটো। এসাঁজ পিন্ধি ল'লোঁ, ছেকেণ্ড টাইম পিন্ধিছোঁ। অথনিতকৈ এতিয়াই ভাল দেখিছোঁ নিজক। নানীৰ লগত যাম মই স্কুটিত, আৰু ভনীয়াও নানি যাব হেৰিকৈ খোজকাঢ়ি। এনে চাব আৰু আমি কাম এটাত যাম আচলতে। কামটো দেখামগৈ বাৰু কি হয়। আইও ভুকিছে কুকুৰে। আমি আচলতে কাম এটাত যাম, তো দেখামগৈ বাৰু গৈ। নানি ওলাই গ'ল, মোক কাকি যাওঁ মামীৰ লগত। মামী স্কুটি লৈ ৰেডি। নানীহঁত টেম্পুত যাব। আমি স্কুটিত যাম, আপোনালোক টেম্পুত যাবগৈ। হেৰাই নাযাব। হা ক'ত ৰাখিম? এইখন আহিছে। অঁ সেইখন আহিছে, এইফালৰ পৰা ধৰ চব কি ধুনীয়া জেগা। ওপৰৰ পৰা চাই আছিলোঁ এতিয়া তলৰ পৰা। কেমেৰাত ধৰি নপৰি ইমানকৈ বাৰু, তুমি ধৰ ফুলখিনি মজা লাগিছে। অঁ গৈ থাকক। আমি এতিয়া ৰখি আছোঁ SBI বেংকৰ ফ্ৰণ্টত। আমি তালৈকে আহিছিলোঁ। মামা ভিতৰতে আছে, মিটিং চলি আছে, আৰু এতিয়া মামীও যাব ভিতৰলৈ। আমাৰো যোৱা কথা আছিল, কিন্তু যাবৰ ইচ্ছা নহ'ল, অকণ ফুৰিবলৈ ইচ্ছা হ'ল। সেইকাৰণে অলপ দেৰিকৈ যাম বুলি ভাবিছোঁ আৰু ভিতৰলৈ। এয়া এতিয়া মামী ভিতৰলৈ যাব লৈছে। কোনোবা এগৰাকী ফেয়াৰৱেল আছে আচলতে। দেখা আঙুলিটো দেখা। নানিয়ে চেণ্ডেল লৈ ফুৰিছে বেংকত আহি। কি ক'ম, নানি মোৰ বহি বহি এতিয়া আমনি লাগি গৈছে। মই মামীৰ লগত যোৱাগৈ হ'লে ভাল আছিলে ভিতৰলৈ। ধৰিছিলে, মামাও কৈছিলে যাবলৈ, মই ভাল নালাগে বুলি নগ'লোঁ। এতিয়া কিন্তু পস্তাই আছোঁ বিৰাট জোৰছে। যোৱাগৈ হ'লে ভাল আছিলে ভিতৰলৈ। মানে ভিতৰত মিটিং চলি আছে, কোনোবা এগৰাকীৰ হেৰি হৈ আছে। এতিয়া কি হৈছে, কোনোবা এগৰাকী ট্ৰেন্সফাৰ হৈছে মানে, তো সেইকাৰণে অলপ দেৰি হ'ব চাগে। এইদৰে ৰওঁতে অকণমান দেৰি হৈ গ'ল, আন্ধাৰো হৈ গ'ল, আৰু এনেও দেৰিটো হ'বই। এনেকুৱা ধৰণৰ মিটিংবিলাক হ'লে দেৰিটো হয়েই আৰু এনেও আমাৰ দেৰি হৈছে, বস্তু কিবাকিবি মিঠাইও ল'বলগীয়া আছে। মামাৰ অলপ দেৰি হোৱা দেখি আমি ঘৰলৈ গুচি আহিলোঁ। ঘৰ আহি জাষ্ট সোমালোহি। নাও উই আৰ ৰেডি টু আৱাৰ নেক্সট ডেষ্টিনেশ্যন। আপোনালোকে চাই যাব। বেগ চেগ ৰেডি কৰি ওলাই দিলোঁ। এতিয়া আমি য'ৰ পৰা যাম তালৈ গৈ আছোঁ।
দেখি হয়তো ধৰিব পাৰিছে। এতিয়া আমি যাম আকৌ এডোখৰ বেলেগ জেগালৈ, চুপাৰত যাম। হয় ঠিকেই। 3টা বেগ আছিলে। আমি জেগা চাইছোঁ। মোৰ এইটো প্ৰথম ট্ৰেভেল তালৈ বুলি। বাছত আনকালে যোৱা হৈছে, কিন্তু নিজৰ প্ৰাইভেট গাড়ীত, কিন্তু এইদৰে আজি প্ৰথম। মই বহিছোঁ নানীৰ লগত, আৰু নানীৰ লগত ফুৰিবলৈ যোৱাৰ মজাই বেলেগ। এনেও নানীহঁতৰ লগততো ভালেই লাগে, কিন্তু মোৰ নানীৰ লগত ফুৰি বিশেষকৈ বহুত ভাল লাগে। গুড মৰ্ণিং, একদম আৰ্লি মৰ্ণিং হয়। আমি আহি পাই গ'লোহি এতিয়া, আৰু এতিয়া আকৌ যাব লাগিব। তো আকৌ এতিয়া উঠি গৈ লওঁ। জেগাসমূহ চাই হয়তো আপোনালোকে গম পাইছেই আমি ক'ত আহিছোঁ। হয় ঠিকেই ধৰিব পাৰিছে, আমি ইয়ালৈকে আহিছোঁ। যদিও এতিয়া আকৌ যাব লাগিব আমি, কিয়নো অকণমান আগলৈ আছে আমি য'লৈ গৈছোঁ মানে। তো চাই যাব, এতিয়া আকৌ যাব লাগিব বেলেগ এখন গাড়ীত। মোৰ আজিৰ এই ট্ৰেভেল ভিডিঅ'ৰ আজিৰ ট্ৰেভেলটো ইয়াতে শেষ কৰিছে। হয় ইয়ালৈকে আহিছিলোঁ, এতিয়া ইয়াৰ পৰা আৰু ক'তো যাবলগীয়া নাই, ইয়াতেই থাকিম। আৰু এতিয়া ভিতৰলৈ যাম, তাৰ পাছতে গম পাব আমি আচলতে ক'লৈ আহিছিলোঁ, কিয় আহিছিলোঁ, সকলোখিনি গম পাই থাকিব। যিহেতু নেকি বহুত ৰাতিপুৱাই পাইছিলোঁহি, আৰু চবতো শুয়ে আছে চাগে, সেইকাৰণে মামাই ফোন কৰিছে। আৰু কিয়নো আমি নোকোৱাকৈ আহিছিলোঁ, একদম ছাৰপ্ৰাইজ হৈ যাব সিহঁতি। মনটো একদম গধুৰ লাগি আছিলে, একদম ভাবিছোঁ কেনেকুৱা ফিল কৰিব মানে আমাক দেখি, কাৰণ গমটো নেপায় ন, অকণমানতো অনুমানো কৰিব পৰা নাই চাগে। মমাই সেইকাৰণে জ্বলাই আছে কি কৰিছ বুলি, ঘৰত আছে যেন। এতিয়া দেখি কেনেকুৱা ৰিয়েক্ট কৰিব চাব দেই। বেচেৰাকেইটা শুই আছিলে, চকু চব ফুলিয়ে আছে, আৰু ডাঙৰটো একদম উঠি আহি তলকিবই পৰা নাই এইফালে। আমি আহি পালোহি। এইটো ক্লাছটো দিলত কমাই লওঁ। একো নহয়, পাতি দিয়ে বিচনাত, হয় নে? বিচনাত পাতি দিয়ে, একো নহয়। এই বেয়া কৰি দিছে দেখিছে। পালোহি ললক মইনা ঘৰ। ললক চিনি পাইছো। ললক বিচাৰি আহিছো বহুত কষ্ট কৰি।
নেদেখাই গ'লে আমাৰ দাঁত ব্ৰাছ কৰিবলৈ পাহৰি চব ওলাই গ'ল দেই ভিডিঅ'ত বনাইছো তই কি কৰিছ মানে কিবা এটা উলিয়াইছে আৰু নাজানো কিবা এটা উলিয়াইছে আৰু